আপোনালোকক এটা গুৱাহাটীৰ ভিউ পইণ্ট দেখাম আৰু সেই ভিউ পইণ্টটো এতিয়া মই নামটো কৈ নিদিওঁ আপোনালোকে চাব আৰু মই বহুত কষ্টকৈ খোজকাঢ়ি যাব লাগিব বহুত ওপৰলৈকে যিহেতু ইভিনিং টাইম হয় আমাৰ ৱাকিং কৰাও হ'ব আৰু ভাবিছোঁ অকণমান ভিডিঅ' বনাম আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল হ'ব গতিকে আমি গৈ থাকোঁ বলক খোজকাঢ়ি যাব লাগিব খোজকাঢ়িয়ে যাম বাইকো যায় বাৰু বাইক স্কুটি কিন্তু আমি খোজকাঢ়িয়ে যাম এক্সাৰচাইজো হ'ব গতিকে বলক আৰু আপোনালোককো দেখুৱাম চাই থাকিব ভিডিঅ'টো আমি জাষ্ট ঘৰৰ পৰা ওলাইছোঁ আৰু এয়া আৰু আজি আমাৰ এইটো প্ৰথম ইউটিউবত ট্ৰেকিং ভিডিঅ' হয় গতিকে আপোনালোকৰ লগতনো কিয় শ্বেয়াৰ নকৰোঁ আৰু ইমান দূৰ যিহেতু আগতে এনেকৈ পাহাৰৰ ওপৰত গৈ পোৱা নাই সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি থওঁ আৰু আপোনালোকে প্লিজ জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ঘামি ঘামি অৱস্থা বেয়া হৈ গৈছে আমি এতিয়া 10 মিনিটমান খোজকাঢ়িলোঁ আৰু আধা ঘণ্টামান যাব লাগিব আৰু আপোনালোকক ভিউটো দেখুৱাম গোটেই ওপৰত গৈ আৰু এই ভিউ পইণ্টটোৰ নাম আপোনালোকক কোৱাই নাছিলোঁ ভিউ পইণ্টটোৰ নাম হৈছে ৱায়াৰলেছ ভিউ পইণ্ট হয় গুৱাহাটীৰ আৰু এতিয়া আহি আছোঁ বলক আমি গৈ থাকোঁ আৰু 10 মিনিট হৈছেহে আৰু বহুত দূৰ যাবলৈ আছেই বাৰু গতিকে আমি দুজনে আহিছোঁ আৰু এতিয়া ভাগৰ লাগিছে কাৰণে অকণমান ৰখি দিছোঁ এই পাহাৰৰ মাজতে আৰু পাহাৰৰ ওপৰত মানুহৰ ঘৰ বহুতেই আছে মানে খালী নহয় মাটি খালী নাই চবতে মানুহৰ ঘৰ এতিয়া আকৌ গৈ থাকোঁ আৰু ষ্টাৰ্ট কৰোঁ যিসকলে ট্ৰেকিং কৰি ভাল পায় সেইসকল এনেকুৱা ঠাই বিচাৰিয়ে ফুৰে হয়তো আৰু এই ঠাইডোখৰ ইমান ফেমাছো হোৱা নাই এতিয়া বহুতেই হয়তো নাজানে আৰু সেইকাৰণে আপোনালোকে যিসকলে চাইছে আৰু আপোনালোকৰ ফ্ৰেণ্ডছবিলাকে যদি এনেকুৱা ঠাই বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে এতিয়া 5:09 হ'ল মানে আমি আধা ঘণ্টা খোজকাঢ়িলোঁ আৰু কিমান দূৰ যাব লাগিব নাজানো এইফালে বহুত হাবি হয় মহে কামুৰিছে পূৰা আৰু পামগৈ আৰু বেছি দূৰ নাই এইফালে ভিউটো আপোনালোকক দেখুৱাইছোঁ বাৰু এইফালে বাঁহ আৰু মানুহৰ ঘৰে ভৰ্তি বাৰু ভয় লগা নহয় আৰু মানুহ ঢেৰ আহিছে এতিয়া আবেলি সময়ত বাইক লৈ আহিছে স্কুটি লৈ আহিছে গাড়ী লৈ আহিছে মানুহ বহুতেই আহিছে বাৰু এতিয়া আমি আহি আছোঁ দুটা আধা ঘণ্টা খোজকাঢ়িলোৱে মাজে মাজে সমান জেগাও আছে আৰু মাজে মাজে আপ আছে এতিয়া গাড়ী বাইক ভৰ্তি ৰাস্তাটো এইফালে অলপ কেঁচা বাৰু তলৰখিনি পকাই আছিলে পকা মানে সেইটো ব্লক দিয়া এইফালে এইটো BSNL টাৱাৰটো পালোহি নেকি এইটো এয়াৰচেলৰ টাৱাৰ এটা আছে মস্ত ডাঙৰ পাহাৰৰ ওপৰত আৰু ওপৰত এটা বহুত ডাঙৰ BSNL টাৱাৰ আছে এইফালে একদম গাত একদম বহুত টাউন এইফালে ৰাস্তাটো চব গোটেই সেউজীয়া গোটেইফালে গছ 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 বহুত ভাল লাগিলে ইয়াত এইখিনি জেগা এইটো এই গেমনে যে বনাইছিলে পানী টেংকি নেইবোৰ গেটৰ এণ্ট্ৰি কোনটো চব হাবিৰ মাজত কিবা সৰু ৰাস্তা কোনটো দেখাওঁ এইটো এইফালে এইটো ৰাস্তাটো এইটো দি যাব লাগিব এতিয়া সৰু ৰাস্তা ইয়াত গাড়ী নাহিব ইয়াত স্কুটি আৰু বাইকহে আহিব গাড়ী লৈ আহিলে ৰখাই থৈ যাব লাগিব আহিলেই বাইক ইমান গাড়ীও ইমান মানুহ আহিছে ৰাস্তাটোত খোজেই কাঢ়িব পৰা নাই ভালকৈ গাড়ী বাইকৰ কোবত খোজেই কাঢ়িব দিগদাৰ
গোটেই টাৱাৰবিলাক আছে ইয়াত BSNL এয়াৰটেল পাহাৰৰ ওপৰত এইফালে হাবি 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 হেয়া BSNL টাৱাৰ পাই গ'লোহি ব'লা অলমষ্ট পাওঁ আৰু আমি পামেই আৰু পালোৱেই আৰু এটা ৰাস্তা দেখোঁ আপোনালোকক এইফালে এইটো কোনে কৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱে হাত কাউন্সিলৰ মাননীয় ভূপেন ঠাকুৰীয়াদেৱক এইটো এটা ৰাস্তা পাহাৰৰ মাজত ইমান এইটো ৰাস্তাই গ'লে আপোনালোকে শান্তিপুৰ ভূতনাথ ল'ব পাৰিব এইটো 18 চনত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এইটো উন্মোচন কৰিছিলে পানী খাই গ'লোগে আইছ নহয় ফ্ৰিজৰ পৰা মানে হেৰি কৰি বৰফ কৰি আনছো নৰ্মেল কেইটা টপ ঠাণ্ডা যোৱানে পানী খুৱাইছিলে দেই এতিয়া লোকেশ্যনটো আমি একেলগে চাই লওঁ আহক আৰু ইয়াত যদি আপোনালোকে বহিলে আপোনালোকে গান্ধী মণ্ডপ আমিন গাঁও গোটেইখিনি খুব ধুনীয়াকৈ দেখা পায় আৰু মোবাইলৰ হয়তো কেমেৰাত ইমান ভালদৰে অহা নাই কিন্তু IIT গুৱাহাটী গোটেইখিনি ভাল দেখা পায় আৰু বহি ল'লে ভালকৈ চালে আমি এতিয়া ইয়াতে চাই মেলি হৈ গ'ল আৰু আপোনালোককো অকণমান দেখুৱালোঁ আৰু এতিয়া যাবলৈ লৈছোঁ আকৌ ৰিটাৰ্ণ জাৰ্ণি এতিয়া গৈ থাকোঁ ব'লক